হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছে মই এটা বটল লৈছোঁ। আপোনালোকে বাৰু এনেকুৱা খালী বটলবোৰ কি কয়, পেলাই দিয়ে নি? তেতিয়াহ'লে আজিৰ পৰা নেপেলাব, মই কিবা এটা দেখাম আপোনালোকক এতিয়া বনাই। প্ৰথমতে ষ্টিকাৰটো এৰুৱাই লৈছোঁ আৰু ষ্টিকাৰটোৰ এৰুৱাই লোৱাৰ পিছতে মই আপোনালোকক এতিয়া কাটি দেখোঁ। মই আগতে এইটো এনেকৈ বটলটো বনাই থৈছোঁ। ইয়াতে লং এখিনি সোমাই আছে। এটাই নহয়, বহুতকেইটা বনাই থৈছোঁ এনেকুৱা। আজি এইটো মই আপোনালোকক বনাই দেখুৱাম কেনেকৈ বনাইছোঁ। মই এখন কাটাৰ লৈ লৈছোঁ আৰু এডোখৰ সেই ইমানকণমান এৰি পেলানি এডোখৰতে মই এতিয়া কাটিম। অকণমান আগলৈ লৈ লৈছোঁ কাৰণ জোখটো গম নাই পোৱা নহয় এতিয়ালৈকে। এতিয়া কাটাৰখনে এনেকৈ কাটি লৈছোঁ আৰু কেঁচিখন আচলতে ভুদা এখন আছিলে। এতিয়া কাটাৰখনে কাটিবলৈ পটককৈ হাতখনত কাটে বুলিও ভয় লাগে। দেখিছেনে, এই অকণমান ছাইডৰ পৰা বেয়াই হৈ গৈছে। এতিয়া কাটি ল'লোঁ, এইডোখৰ কাটি ল'লোঁ। কাটি পেলাই নি সেইডোখৰ ছাইড কৰি লৈ এতিয়া আকৌ আগৰ সন্মুখডোখৰ কাটিম। এতিয়া সন্মুখডোখৰ এয়া দেখিছে, সন্মুখডোখৰ কাটি লৈছোঁ ধুনীয়াকৈ। একদম ধুনীয়া ৰাউণ্ড কৰি কাটিব লাগিব। যদি ইফালে একা বেকা যদি হয় তেতিয়াহ'লে বটলটো পোন হৈ নপৰিব, বেকা হৈ থাকিব। সেইকাৰণে আপোনালোকে একদম ভালকৈ পোন কৰি পেলাই এনেকৈ এই মোৰ ভাগৰ এয়া দেখিছেনে, এডোখৰ বাঢ়ি থাকিলে। এতিয়া বাঢ়ি থকাৰ কাৰণে সেইটো ওপৰ এডোখৰ নোসোমাব ন। এতিয়া ওপৰৰ সেইখন আৰু অকণমান কাটিব লাগিব। মুখখন অকণমান ডাঙৰ কৰি ল'ব লাগিব। মোৰ সৰু হ'ল, মই বেছি দীঘলকৈ কাটিলোঁ। এতিয়া তাৰ পৰাই অকণমান আৰু 1 ইঞ্চিমান কমাই দিছোঁ। হেৰিটো বটলটো সৰু কৰি লৈছোঁ। দেখিছে, বটলটো একদম ৰাউণ্ডকৈ কাটিব লাগিব। এয়া এতিয়া কিন্তু সোমাই গ'ল। এয়া দেখিছেনে, বটলটো অকণ পানী লাগি আছে, মই পানীখিনি মুচি লওঁ। চব ধুনীয়াকৈ সোমাই গৈছে। আৰু এতিয়া মই লৈ লৈছোঁ টেপ, আৰু তলত মই এখন বেড কভাৰ পাৰি ল'লোঁ কাৰণ বগা সেইটোৰ পৰা ভালকৈ ভিতৰটো জিলিকা নাই। এতিয়াও ভালকৈ জিলিকা নাই হ'লেও এতিয়া দেখিছেনে, টেপটো লগাই লৈ মই সেই যিডোখৰ আমি জইন কৰিছিলোঁ নহয়, সেইডোখৰতে আমি টেপটোৱে সৈতে ধুনীয়াকৈ টেপ কিন্তু হোৱাইট টেপ ল'ব দেই। বেলেগ যদি কালাৰফুল টেপ লয় তেতিয়াহ'লে কালাৰটো জিলিকি থাকিব। সেইটো কাৰণে আপোনালোকে এনেকৈ হোৱাইট টেপ ল'ব। হোৱাইট টেপ লৈ পেলাই সম্পূৰ্ণকৈ ধুনীয়াকৈ এনেকৈ টেপটোৱে জইন কৰি ল'ব। দেখিছেনে, মই ধুনীয়াকৈ ৰাউণ্ড কৰি জইন কৰি লৈছোঁ। এতিয়া টেপটো কাটি দিছোঁ আৰু এয়া দেখিছে, অকণমান টেপি পেলানি ধুনীয়াকৈ বটলটো চাৰিওফালে হেৰি কৰি ল'ব। যদি আপুনি যদি এটা টেপ এটা ৰাউণ্ড দিবও বিচাৰে তেতিয়াহ'লে সেইটো দি দিব পাৰে। দেখিছে, মই আৰু এটা ৰাউণ্ড দি লৈছোঁ কাৰণ ফাটি যাব পাৰে ন, এৰি যাব পাৰে অকলে এটা ৰাউণ্ড দিলে সেইটো কাৰণে মই 2টা ৰাউণ্ড দি লৈছোঁ। এয়া দেখিছেনে, কেনেকুৱা লাগিছে বাৰু বটলটো? দেখিছে ধুনীয়াকৈ হৈ গ'ল। মুখনিখন অকণ পানীৰ নিচিনা হৈছে, মই মুচি লৈছোঁ দেই। সেয়া চাওক, তাৰপিছতে বটলটোতো হৈ গ'ল। তাৰপিছতে এতিয়া আমি তাৰপৰা এটা চুপি বনাম। সেই যে থাকি গৈছিলে যে বটলৰ সেই মাজৰকণ, সেইখনৰ পৰা এটা চুপি বনাম আমি দেই। নহ'লে আকৌ বটলটোত কেনেকৈ ভৰাব, গোটেইবোৰ পৰি যাব নহয়। সেয়া চাওক, এই চুপিটো এনেকৈ সেয়াৰ পৰা অকণমান কাটি পেলানি সেইটোৱে এনেকৈ ৰাউণ্ড কৰি পেলানি ইয়াতে এতিয়া সেয়া দেখিছে, এইটোত এনেকৈ ৰাউণ্ড কৰি ল'লোঁ। তাৰপিছতে ইয়াতে টেপ অকণমান লগাই দিম, তেতিয়াহে এৰি নপৰে, নহ'লেতো এৰি যাব ন। বটল প্লাষ্টিকডোখৰ হেৰি হৈ গুচি যাব, এৰিবিলাক গুচি যাব। এতিয়া 2-3টামান এনেকৈ ৰাউণ্ড কৰি পেলানি এনেকৈ টেপটো লগাই পেলানি চুপি বনাই ল'লোঁ। সেইটো এতিয়া দেখিছে, ধুনীয়া এটা চুপি বনি গ'ল। এয়া এতিয়া ওপৰত দি ল'লোঁ, দি পেলানি এইখিনি হ'ল সৰিয়হ। সৰিয়হখিনি ইয়াত ঢালি দিলোঁ। দেখিছে, এনেই 2-এটা ছাইডত পৰিছে, মই এনেকৈ হেৰি কৰি দিলোঁ যে। সেয়া দেখিছেনে, ধুনীয়াকৈ গোটেইখিনি সুমুৱাই দিলোঁ মই এনেকৈ কৰি পেলানি। তাৰপিছতে এয়া হৈ গ'ল, দেখিলে, এয়া ধুনীয়াকৈ সোমাই গ'ল। তাৰপিছতে এয়া বটলটো মুখনিখন মাৰি দিলোঁ। মুখনিখন মাৰি পেলানি এতিয়া মই আপোনালোকক ফাইনেল ৰিজাল্টটো দেখাম, চাব দেই। এয়া চাওক, ধুনীয়াকৈ হৈ গ'লনে, দেখিলে। এইটো বটলটো আপোনালোকে এনেকৈ সৰু কিছুমান লং ধৰক এয়া সৰিয়হ এনেকৈ গুটি সৰু কিছুমান বস্তু এতিয়া মই সৰু বটলতে বনাই দেখাম দেই। সেইটো মই অকণমান ডাঙৰ এটা বনাই দেখালোঁ, এতিয়া সৰুটোৱে বনাই দেখাম। এতিয়া সৰুটো সেই একে ডিজাইনতে সেই সিমানকণকৈ কাটি ল'ব লাগিব। এতিয়া ইমানকণ কাটি লৈ পেলানি দেখিছেনে,
ইমানখন কাটি ল'লোঁ আগৰটো যেনেকৈ বনাইছিলোঁ সেই তেনেকৈ এইটো সৰু যে বটলটো সেইটো কাৰণে মেক মাক কেটেক কাটাক কৰি গৈছেগৈ এয়া দেখিছেনে এই চেপেটা চেপেটি ইফালে হৈ গৈছে এয়া এইটো এনেকৈ আগৰডোখৰ এনেকৈ ধুনীয়াকৈ কাটি ল'ব লাগিব পাতল হোৱাৰ কাৰণে বটলটো কাটিবলৈ বহুত অসুবিধা হৈছে এনেকৈ মই একদম ৰাউণ্ডকৈ ধুনীয়াকৈ কাটি ল'লোঁ কাটি পেলাইনি এয়া এইটো আগৰ প্ৰব্লেমটোৱে হ'ল এনেকৈ এইটো নোসোমোৱা হৈ থাকিলে তাৰপৰা তাৰ আৰু অকণমান কাটি ল'লোঁ মই ইয়াত দেখিছেনে তাৰে আৰু অকণমান আকৌ কাটাৰখনে কাটি ল'লোঁ আৰু কাটাৰখন যি ভুদা নোসোমাইছে আঙুলিয়ে কাটিব এতিয়া মোৰ ভাগৰ দেখিছেনে সেইডোখৰ কাটিবলৈ কিমান সময় লাগিছে মোৰ ভাগৰ কাট খালে ইয়াত দেখিছে ইয়াত ধুনীয়াকৈ এনেকৈ ৰাউণ্ডকৈ কাটি ল'লোঁ এতিয়া আকৌ টোপকৈ সোমাই গ'ল ইয়াত দেখিছেনে টোপকৈ সোমাই গ'ল এইটো দেখিবলৈ বেছি মৰম লাগে সৰুটো এইটো এনেকৈ কৰি বনাই ল'লোঁ তাৰপিছতে এতিয়া টেপ লগাই দিম আৰু ইয়াত টেপটো লৈ ইয়াত এনেকৈ ৰাউণ্ড কৰি লগাই দিছোঁ দেখিছে ভালকৈ ধুনীয়াকৈ ধৰি ল'ব পোনকৈ আকৌ চিধাকৈ নহ'লে আকৌ ইফালে হ'লে এইটো বটলটো দেখিবলৈ বেয়া লাগিব নহয় অকণমানিকৈ এনেকৈ বটলটো বনাই ল'লোঁ ইয়াত দেখিছে এনেকৈ কাটি দিলোঁ কাটি লৈ ইয়াত দেখিছে বটলটো মুখনিখন আকৌ কি হ'ল ঠিকেই নাই এই ডাঙৰটোকে আনি পেলাই মই লগাইছোঁহি মুখনিখন নাই ইয়াত দেখিছে ধুনীয়াকৈ বনি গ'ল এইটোতো আপোনালোকে কিবাকিবি থওঁ বুলি ক'ব পাৰে আৰু ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ' এতিয়া লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ